Hi guys, Ranjit here. Again, I'm back with a new video. পুনৰ ইংলিছ নিউজপেপাৰ পঢ়িবলৈ লৈছো। অন্যদিনাৰ দৰে মই ইয়াক অসমীয়ালৈ অনুবাদ কৰিম। সো গাইজ, যদি আপোনালোকে ভকেবুলাৰি ইমপ্ৰুভ কৰিব বিচাৰিছে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাওক। 22-year-old Assam woman lured with job offer, sold, forced into marriage in Jind. Jind হৈছে এখন ঠাইৰ নাম। সো অসমৰ 22 বছৰ বয়সৰ এগৰাকী মহিলাক lured with job offer চাকৰিৰ প্ৰলোভন দেখুওৱা হৈছিল, sold বিক্ৰী কৰা হৈছিল, forced into marriage সো বিয়াত বহাবলৈ বলপূৰ্বক জোৰ কৰা হৈছিল in জিন্দত। সো লিয়ৰ মানে মিঠা আমি যেটো চলনা কৰা বা মিঠা কথা কৈ ঠগোৱা, লিয়ৰ প্ৰলোভন দেখুওৱা, বিভিন্ন প্ৰলোভন দেখুওৱা তেনেকুৱা অৰ্থত। The woman has alleged that মহিলাগৰাকীয়ে আৰোপ কৰিছে যে she was befriended by another woman from Assam's ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড় জিলাৰ আন এগৰাকী মহিলাই তাইৰ লগত বন্ধুত্ব কৰিছিল। বিফ্ৰেণ্ড মানে বন্ধুত্ব কৰা। by another woman আন এগৰাকী মহিলাই। who brought her to Haryana's Jind আৰু যিগৰাকী মহিলাই তাইক হাৰিয়ানাৰ জিন্দলৈকে লৈ আহিছিল under the pretext of finding her a job তাইৰ কাৰণে চাকৰি এটা বিচাৰি দিয়াৰ চলনা কৰি। আণ্ডাৰ দ্য প্ৰিটেক্সট অফ মানে মিছা কাৰণ দেখুৱাই, তো প্ৰকৃত কাৰণটো লুকাই মিছা কিবা এটা কাৰণ দেখুৱাই মিছা চলনা কৰি আণ্ডাৰ দ্য প্ৰিটেক্সট অফ ফাইণ্ডিং হাৰ এ জব লৈ আহিছিল হাৰিয়ানাৰ জিন্দলৈকে। A case has been registered against 3 people here for allegedly deceiving a 22-year-old woman from Assam's Dibrugarh and forcing her into marriage after luring her with the promise of a job in the city, police said on Wednesday. A case has been registered. The case এটা register কৰা হৈছে against 3 people তিনিজন মানুহৰ বিপক্ষে হিয়াৰ ইয়াতে for allegedly মানে হৈছে কথিত ৰূপত কোৱা হৈছে যে ডিসিভিং এ 22-year-old woman 22 বছৰ বয়সৰ এগৰাকী মহিলাক প্ৰতাৰণা কৰাৰ কাৰণে। ডিসিভ মানে হৈছে ঠগোৱা, প্ৰতাৰণা কৰা, চলনা কৰা। from Assam's ডিব্ৰুগড় অসমৰ ডিব্ৰুগড় জিলাৰ পৰা অহা 22 বছৰ বয়সৰ মহিলা এগৰাকীক প্ৰতাৰণা কৰাৰ কাৰণে তিনিজন মানুহৰ বিৰুদ্ধে কেছ এটা ৰেজিষ্টাৰ কৰা হৈছে। এণ্ড ফৰ্চিং হাৰ ইনটু মেৰিজ আৰু তাইক বিয়াত বহাবলৈ জোৰ কৰাৰ কাৰণে। আফটাৰ লিউৰিং হাৰ উইথ দ্য প্ৰমিজ অফ এ জব ইন দ্য চিটি চহৰত চাকৰি এটা বিচাৰি দিয়াৰ টো প্ৰলোভন দেখুৱায়। পুলিচ ছেইড অন ৱেডনেছডে দিনাখন পুলিচে কৈছিল। চ' ইন হাৰ কমপ্লেইন টু পুলিচ পুলিচক দিয়া তাইৰ যিটো অভিযোগ সেইটোত দ্য ওমেন এলেজড মহিলাগৰাকীয়ে আৰোপ কৈছিল যে she was acquainted with মানে পৰিচিত, acquainted with another woman from ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ডিব্ৰুগড় জিলাৰ আন এগৰাকী মহিলাৰ লগত তাই পৰিচিত called লক্ষ্মী who was married to Jind resident Baljit they said। আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কল্ড লক্ষ্মী আৰু লক্ষ্মী বুলি কোৱা হয় who was married to Jind resident Baljit যিয়ে জিন্দৰ বাসিন্দা বলজিতৰ লগত বিয়া হৈছিল। according to the complainant মানে যিয়ে ফৰ্মেলি কোৰ্টত কমপ্লেইণ্ট এটা দিয়ে, অভিযোগ এটা দিয়ে, তেওঁ কমপ্লেইনেণ্ট কোৱা হয়। চ' according to the complainant জনৰ মতে লক্ষ্মী brought her to Jind লক্ষ্মীয়ে তাইক জিন্দলৈকে লৈ আহিছিল under the pretext of finding her a job চাকৰি এটা বিচাৰি দিয়াৰ প্ৰলোভন দেখুৱাই বা চলেৰে। এণ্ড লেটাৰ আৰু পিছত sold her to কবিতা আৰু তাইক বিক্ৰী কৰি দিছিল কাৰ তাত? কবিতা দ্য ৱাইফ অফ হৰিনিবাস ফ্ৰম শ্ৰীবালিক কলনীৰ হৰিনিবাসৰ ঘৈণীয়েক কবিতাৰ তাত বিক্ৰী কৰিছিল for rupees 25,000 25,000 টকাত।
On June 3, Kobita allegedly forced the victim to marry one Sandeep alias Kala. However, she somehow managed to escape and approach the police. So, June 3 তাৰিখে Kobita allegedly অৰ্থাৎ কথিত ৰূপত কোৱা হৈছে যে কবিতাই ফ'ৰ্চ দ্য ভিক্টিম এই আক্ৰান্ত মহিলাগৰাকীক কি কৰিছিল ফ'ৰ্চ কৰিছিল বলপূৰ্বকভাৱে টু মেৰি ওৱান সন্দীপ আলিয়াছ কালা চ' কোনোবা এজন সন্দীপ আলিয়াছ যাক কালা বুলি কোৱা হয় কালা বুলি গতিকে তেওঁৰ লগত বিয়াত বহিবলৈ বলপূৰ্বকভাৱে জোৰ দিছিল তাইক হাউভাৰ চি সামহাউ মেনেজ টু এস্কেপ সামহাউ কেনেবাকৈ চি মেনেজ টু এস্কেপ তাই পলাবলৈ সমৰ্থ হৈছিল এণ্ড এপ্ৰ'চ দ্য পুলিচ আৰু পুলিচৰ ওচৰ চাপিছিল মেনেজ টু ডু ছামথিং মানে কিবা এটা কৰাত সমৰ্থ হোৱা মেনেজ টু এস্কেপ মানে পলাবলৈ সমৰ্থ হৈছিল এক্টিং অন হাৰ কমপ্লেইণ্ট তাইৰ যিটো অভিযোগ সেই অভিযোগৰ ওপৰত কাৰ্য কৰি এক্ট অন ছামথিং এটা ফ্ৰেজ আছে এক্ট অন ছামথিং মানে টু ডু ছামথিং এজ এ ৰিয়েকশ্যন টু ছাম ইনফৰমেশ্যন চ' কোনো তথ্যৰ প্ৰতিক্ৰিয়া হিচাপে কাম কৰি পুলিচে অভিযোগটো পাইছে আৰু অভিযোগটোৰ প্ৰতিক্ৰিয়া হিচাপে কাৰ্য কৰি এক্টিং অন হাৰ কমপ্লেইন পুলিচ ৰেজিষ্টাৰ্ড এ কেছ এগেইনষ্ট লক্ষ্মী কবিতা এণ্ড সন্দীপ ফৰ দ্য অফেন্সেছ অফ এবডাকশ্যন হিউমেন ট্ৰেফিকিং এণ্ড আদাৰ ৰেলিভেণ্ট চাৰ্জেছ এণ্ড ইনিচিয়েটেড এন ইনভেষ্টিগেশ্যন চ' এই কেছ এটা পুলিচে ৰেজিষ্টাৰ কৰিছিল লক্ষ্মী কবিতা আৰু সন্দীপৰ বিৰুদ্ধে কিহৰ কাৰণে ফৰ দ্য অফেন্সেছ অফ কি অপৰাধত এবডাকশ্যন অপহৰণ হিউমেন ট্ৰেফিকিং মানৱ সৰবৰাহ কৰা অৰ্থাৎ মানুহক লৈ যোৱা আন ঠাইলৈ মানে বলপূৰ্বকভাৱে অপহৰণ কৰি লৈ যোৱা এণ্ড আদাৰ ৰেলিভেণ্ট চাৰ্জেছ আৰু অন্যান্য প্ৰাসংগিক যিবিলাক অভিযোগ আছে চাৰ্জ আছে সেইবিলাকৰ কাৰণে কেছ এটা ৰেজিষ্টাৰ কৰিছে এণ্ড ইনিচিয়েটেড এণ্ড ইনভেষ্টিগেশ্যন আৰু এটা অনুসন্ধান আৰম্ভ কৰিছিল একৰ্ডিং টু ইনভেষ্টিগেটিং অফিচাৰ দীপক অফ দ্য লোকেল পুলিচ ষ্টেচন স্থানীয় পুলিচ ষ্টেচনৰ ইনভেষ্টিগেটিং অফিচাৰ দীপকৰ মতে এইখিনি কথা কোৱা হৈছে হিউমেন ট্ৰেফিকিং মানে হৈছে মানৱ সৰবৰাহকাৰী যে মানুহবিলাকক মহিলা বা কোনো শিশুবিলাকক লৈ যায় কোনো শিশুবিলাকক কামত লগায় শ্ৰমিক হিচাপে বা মহিলাবিলাকক কিছুমান কামত নীতিবিৰুদ্ধ কামত লগায় তেনেকুৱা অনৈতিক কাৰ্যত লগায় চ' হিউমেন ট্ৰেফিকিং চ' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী সময়ত পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' লাগিম টিল দেন বাই বাই